হাই গাইজ, মই ইউনা আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইউনাছ ব্লগলৈ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আজি আমি যাবলৈ ওলাইছোঁ। চৰি, মোৰ ভণ্টি কেমেৰা দেখিলে অলপ। চৰি, আজি আমি যাবলৈ ওলাইছোঁ কামাখ্যা মন্দিৰলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। चलिए देखते हैं। बाय बाय। মোবাইলটো দে, মই ভিডিঅ' কেনেকৈ ओ सॉरी। বাই বাই। बाय। উফ, ফাইনেলি ওলাই আহিলোঁ। আচলতে ৰাতিপুৱা শুই উঠিয়ে যোৱা কথা আছিলে, কিন্তু কামৰ মাজতে ওলাওঁতেচোন 9টাই বাজি গ'ল। মোৰ বাওঁফালে যে দেখিছে আপোনালোকে গেটখন, সেইখনেই হৈছে জ্যোতি চিত্ৰবন, যোনখনক আমি অসমৰ ফিল্ম চিটি বুলিও ক'ব পাৰোঁ। আৰু আপোনালোকে দেখা পোৱা এই টাৱাৰটোৱে হৈছে অসমৰ টিভি টাৱাৰ। আৰু এই টিভি টাৱাৰৰ ওচৰতে আৰু মোৰ সু চাইডে আছে গুৱাহাটী মেডিকেল কলেজখন, য'ত নেকি আমাৰ ভৱিষ্যতৰ ডক্টৰকেইজন পঢ়ি আছে। আমি এতিয়া কামাখ্যা গেটলৈ পালোহি আৰু এই গেটৰ পৰাও কামাখ্যা মন্দিৰলৈ প্ৰায় 3 কিলোমিটাৰমান বাকী আছে। গাইজ, মই ইয়াতে আপোনালোকক এটা ধুনীয়া ভিউ দেখাম বুলি ৰখিলোঁ। যদি ভিউটো চাই বেয়া লাগে তেন্তে পইচা ৱাপছ। এতিয়া ভিউটি চাওক। তো ভিউটো চাই ভাল লাগিলেনে? যদি ভাল লাগিলে কমেণ্ট বক্সত নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। আমি এতিয়া মন্দিৰৰ একেবাৰে ওচৰ পালোহি। ইয়াৰ পৰা আৰু ওপৰলৈ গাড়ী মটৰ একো নিব নিদিয়ে, সেইকাৰণে আমি ইয়াতে দোকান এখনত স্কুটিখন পাৰ্ক কৰি আৰু চেণ্ডেল কেইযোৰ থৈ ওপৰলৈ উঠি গ'লোঁ। এতিয়া মই মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আৰু মন্দিৰখনৰ কিছুমান চিনেমেটিক শ্বট আপোনালোকলৈ বুলি আগবঢ়ালোঁ। এইখনেই হৈছে মা কামাখ্যা মন্দিৰখন, যোনখন গুৱাহাটীৰ নীলাচল পৰ্বতত অৱস্থিত। আৰু মা কামাখ্যা মন্দিৰখনক শেষৰবাৰৰ বাবে পুনৰ নিৰ্মাণ কৰিছিল কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজাসকলে। এই মন্দিৰখনতে প্ৰত্যেক বছৰৰ জুন মাহৰ মধ্যভাগত 7 দিনৰ বাবে অম্বুবাচী মেলা পতা হয়, যোনখনক আমি 7 বুলি পালন কৰোঁ। ইয়াতে অম্বুবাচী মেলাৰ উপৰিও বছৰি মনসা পূজা আৰু দুৰ্গা পূজাও বহু ধুমধামেৰে পতা হয়, য'ত নেকি বহু মানুহৰ আগমন ঘটে।
আৰু মা কামাখ্যাৰ 5টা ৰূপ আছে বুলি কোৱা হয়। সেইকেইটা হৈছে দেৱী, পাৰ্বতী, সতী, মহাকালী আৰু শক্তি। গাইজ, আমাৰ লগত এটা ডাঙৰ ট্ৰেজেডি হৈ গ'ল। ট্ৰেজেডিটো হৈছে আমি 2টা ভেকচিন লোৱাৰ পাছতো মেইন মন্দিৰ দৰ্শন কৰিব নোৱাৰিলোঁ। কাৰণ মেইন মন্দিৰ দৰ্শন কৰিব হ'লে মানে এটা কুপন ল'ব লাগে, আৰু যোনটো আমি নল'লোঁ। আৰু কুপনটো ল'বলৈ এতিয়া বহুত তললৈ যাব লাগিব, আৰু এতিয়া তললৈ গৈ ওপৰলৈ উঠি অহা মানে বহুত টাইম লাগি যাব। সেইকাৰণে আমি তলৰ মন্দিৰকেইখনকে দৰ্শন কৰিলোঁ। আৰু আপোনালোকেও যদি মেইন মন্দিৰ দৰ্শন কৰিম বুলি ভাবে তেন্তে 2টা ভেকচিন আৰু কুপনটো ল'বলৈ নাপাহৰিব। আৰু এইখনেই সেইখন অফিচ আছিল যোনখনৰ পৰা কুপনটো ল'ব লাগিছিল। এতিয়া আমি ঘূৰি আহোঁতে আপোনালোকৰ জ্ঞানাৰ্থে এইখন দেখুৱাই দিছোঁ। আমি এতিয়া ঘৰলৈ বুলি ওলালোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।